বন্ধু বান্ধৱীসকল, মই অবিনাশ আৰু আপোনালোকে চাই আছে আই লাভ চায়েন্স এণ্ড এক্সপেৰিমেণ্ট ইউটিউব চেনেল। আজি মই বনোৱা অট'মেটিক চেনিটাইজাৰ মেচিনটো বিদ্যালয়লৈ লৈ যাম আৰু মই সাজু হৈছোঁ, বিদ্যালয়ৰ ড্ৰেছ পিন্ধি লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া আমি এই বাইকত লৈ যাম, এয়া মোৰ মামা আছে আৰু আমি বাইকত উঠাইছোঁ আৰু লৈ যাম স্কুললৈ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু বাইকত উঠিছোঁ, আপোনালোকে চাই থাকিব। আৰু এয়া মামা মোৰ গাড়ী চলাই আছে আৰু এইটো চেনিটাইজাৰ মেচিনটো লৈ লৈছোঁ আমি। আৰু মামাহঁতৰ গাঁও। দুয়ো কাষে খেতি, আমি তাৰ মাজেৰে আহি আছোঁ। বহুত সুন্দৰ পৰিৱেশ। খেতি কৰিবলৈ আৰম্ভ কৰিছে যদিও পানীৰ অভাৱত কিছু দেৰিও হৈছে। আমাৰ বিদ্যালয় প্ৰায় পাবলৈ আৰু বহুত দূৰ নাই। আমাৰ বিদ্যালয়লৈ মামাহঁতৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হয়। আমি এতিয়া যাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এয়া লেঙেৰিয়াজাৰ দুৰ্গা মন্দিৰ পালোহি আৰু ইয়াৰ কাষতে আমাৰ বিদ্যালয় লেঙেৰিয়াজাৰ কৃষক হাইস্কুল। এয়া আমাৰ বিদ্যালয়ত মই উপস্থিত হ'লোঁ আৰু এতিয়া মই প্ৰধান শিক্ষক মহোদয় লগ কৰোঁগৈ। মই এতিয়া নামি লওঁ। চেনিটাইজাৰ মেচিনটো মই মাটিতে থৈ ল'ব লাগিব। এতিয়া এইটো চেনিটাইজাৰ মেচিনটো আপোনালোকে চাই ল'ব পাৰে। এইটো প্ৰধান শিক্ষক মহোদয়ৰ ৰুম আৰু মই দুৱাৰমুখতে মোৰ চেনিটাইজাৰ মেচিনটো বিদ্যুতৰ সৈতে সংযোগ কৰি থলোঁ। আৰু এয়া আমাৰ বিদ্যালয়খনৰ পৰিৱেশ আৰু আপোনালোকে চাই থাকক। খুব সুন্দৰ পৰিৱেশ আমাৰ বিদ্যালয়খনত। ফুলবোৰ খুব সুন্দৰকৈ ফুলিছে আমাৰ বিদ্যালয়ৰ বাগিচাসমূহত। আমাৰ বিদ্যালয়ত বহুত বাগিচা আছে। বিদ্যালয় বন্ধ হোৱাৰ কেইদিনমান আগত আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউ মিলি আৰু মোৰ বন্ধু বান্ধৱীসকলৰ লগত আমি এই ফুলবোৰ ৰুইছিলোঁ আৰু এইকেইদিনৰ ভিতৰত বৰ ধুনীয়াকৈ ফুলিছে। বিদ্যালয় বন্ধ আছে যদিও আমাৰ বিদ্যালয়ৰ কৰ্মীসকল প্ৰত্যেক দিনে আহি থকাৰ বাবে বিদ্যালয়খন খুব পৰিষ্কাৰ হৈ আছে। আমাৰ বিদ্যালয়ৰ পিছফালে এখন পাচলিৰ বাগিচাও আছে। ইয়াত বিভিন্ন ধৰণৰ পাচলি আছে। তাৰে ভিতৰত ভেন্দি এতিয়া লাগিছে ধুনীয়াকৈ আৰু লেচেৰাৰ গছ আছে আৰু পটাৰ গছ আছে। আপোনালোকে নিশ্চয় চিনি পায় পটা। আৰু অমিতা আছে। মই এয়া পটাৰ গছ লাৰি আছোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া কাষে কাষে হৈছে। আকৌ পুনৰ উভতি আহিছোঁ আমাৰ বিদ্যালয়ৰ অন্য এখন বাগিচালৈ আৰু আপোনালোকে এয়া চাব পাৰে কি সুন্দৰ ফুল ফুলিছে। আৰু শ্ৰেণীকোঠাসমূহ মই শাৰী শাৰীকৈ দেখুৱাইছোঁ। এয়া তলা বন্ধ, বহুকেইদিন হ'ল তলা বন্ধ। আৰু আমি যাই আছোঁ। এইটো আমাৰ শ্ৰেণীকোঠা। মই যিহেতু ক্লাছ 10ত পঢ়োঁ, ক্লাছ 10A। আৰু এইখন এখন বাগিচা দেখিছোঁ। এইখনত ফুল সৰু সৰু ফুল নাই যদিও ডাঙৰ ফুল আছে, কিছুমান গছ আছে। আৰু এইটো হৈছে আমাৰ বিদ্যালয়ৰ
সকলো ঠাইতে পানী যোগান ধৰা ফিল্টাৰ হয় এইটো, আৰু এইটো আগতে কম্পিউটাৰ হৈছিলে, আৰু এইটো ৰান্ধনি ঘৰৰ পানীৰ টেংকি হয়। আৰু আমাৰ বিদ্যালয়ত ঠাই কম হোৱা হেতুকে পিছফালেও ৰুম সাজিব লগা হৈছে। এইটো ৰান্ধনি ঘৰ, আৰু পিছফালৰ পৰা এইটো কমন ৰুম, আৰু পিছফালৰ পৰা ৰুমবোৰ দেখুৱাইছোঁ। এইটো আমাৰ বিদ্যালয়ৰ পুখুৰী, ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে। আমি এই পুখুৰীটোত বাৰ্ষিক অধিৱেশনত নাও প্ৰতিযোগিতা হওক বা বিভিন্ন প্ৰতিযোগিতা কৰোঁ। এয়া আপোনালোকে দেখিছে, এয়া আমাৰ বিদ্যালয়ৰ কমন ৰুম। ছাৰ বাইদেউসকল আহি পোৱা নাই, কাৰণ মই সময়তকৈ বহুত আগতেই আহিছোঁ। প্ৰধান শিক্ষক মহোদয় আহিছে আৰু মোৰ মামাই ইয়াত বহি আছে। মই আজি বিদ্যালয়লৈ অহা কাৰণটো হ'ল, আজি আমাৰ বিদ্যালয়লৈ দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় আহিব, আৰু তেখেতে মোৰ অট'মেটিক চেনিটাইজাৰ মেচিনটো চাব বিচাৰিছে। মই তেখেতক দেখুৱাবৰ বাবে বিদ্যালয়লৈ সেই মেচিনটো লৈ আহিছোঁ, আৰু আমি অপেক্ষা কৰি আছোঁ এতিয়া। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কিন্তু বেলেগ টেলেণ্ট দেই। কি বনাইছে চাওক না, এয়া পেলনীয়া প্লাষ্টিকৰ বটলেৰে বনাইছে নাৰিকলৰ গছ, তামাম দেই। আৰু এয়া বনাইছে পুতলা, এয়া গছ আকৌ দেখুৱাইছোঁ। এইবোৰ শিশু দিৱসত বনাইছিল। অপেক্ষাৰ মূৰত ছাৰ আহি পালে আৰু মোক সম্বৰ্ধনা দিলে। আমাৰ ভিডিঅ' কৰিবৰ কাৰণে নহ'লেই, আৰু এতিয়া মই অলপ পানী খাই লওঁ। বিদ্যালয়খন চাৰিওকাষে ঘূৰোঁতে মোৰ অলপ পিয়াহ লাগিল। আৰু এইটো হৈছে 9A। আকৌ মই বাকীবোৰ ক্লাছ দেখুৱাবলৈ আগবাঢ়িছোঁ। এয়া 9B। আমাৰ বিদ্যালয়ত কিন্তু বহুত ফুলৰ বাগিচা আছে দেই। এয়া 8A, 8B। এয়া পিছফালৰ শ্ৰেণীকোঠালৈ আহিছোঁ। এয়া বাগিচা, পাচলিৰ বাগিচা, ইফালৰ পৰা দেখুৱাইছোঁ এবাৰ। আৰু এইকেইটা ৰুম। এইটো ৰান্ধনি ঘৰ, আৰু এইটো মই। বান্ধৱীসকল, আমি বিদ্যালয়ত এই আমাৰ চেনিটাইজাৰ মেচিনটো জমা দিলোঁ, আৰু আপোনালোকে নিশ্চয় ফটোত দেখিলে এইজন আমাৰ দৰং জিলাৰ বিদ্যালয় পৰিদৰ্শক হয়। তেখেত আহি মোক সম্বৰ্ধনা দিলে। আমি এতিয়া ঘৰলৈকে যাই আছোঁ, আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। আৰু এইটো আমাৰ চিনাকি মানুহ, আমি এতিয়া ভিডিঅ'টো শেষ কৰিম। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে এটা লাইক কৰিব নাপাহৰিব, আৰু কিবা ভুল হৈছে যদি আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। যদি আমাৰ চেনেলটোত এইবাৰ নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ মূল্যৱান সময়খিনি উলিয়াই আমাৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।